যেহেতু বিপিএফ দলের একটা সংবিধান আছে, এই সংবিধান অনুযায়ী প্রত্যেক 3 বছর মুড়ে মুড়ে আমি কনফারেন্স আকারে প্রাইমারি কনফারেন্স পাতি প্রাইমারি গঠন করা হয়। ঠিক তেনেকে ব্লক কমিটিরও আমি 3 বছর মুড়ে মুড়ে কনফারেন্স কৰি কিনে ব্লক কমিটি গঠন করা হয়। সেই লাইনতে আজি আমি আমার পঁচাকৰ প্রাইমারিখন আমি বনোৱা হ'ল। তো আপনি তো বিটিসি নির্বাচনের প্রিপারেশন চলি আছে। হয়, এইটো তো হবই নিশ্চয়। আমি বিপিএফ দল আপোনালোকে তো ভালকৈ জানে, বিপিএফ দল বিটিসিত সবতকে শক্তিশালী দল যদি হল বিপিএফ দলেই হল। যেহেতু আমার যোৱা 20 চনত আমি বিপিএফ দলে অকলে খেলি 17টা MCLA আমি জিকিবলৈ সক্ষম হৈছিলোঁ, কিন্তু রাজনৈতিক চক্ৰান্তৰ বলি হৈ কিনে আমি চৰকাৰটো গঠন কৰিব পৰা নাই। নোৱাৰাৰ ফলতো আমাৰ যিখিনি দলীয় কৰ্মকৰ্তা, আমাৰ যিখিনি মূলত বিপিএফ প্ৰেমী ৰাইজ আজিৰ দিনলৈকে আমাৰ ফলীয় হৈয়ে আছে, আমাৰ লগতে আছে। সেইটোকে যিহেতু আমাৰ বিপিএফ দল ইলেকশ্যন খেলিমে আমি অহা যি 2025 চনত বিটিসি নিৰ্বাচন মানে হ'ব। এই নির্বাচনত আমি যেহেতু খেলিম বিপিএফ রাজনৈতিক দল হিসাবে, আমি আমার দলর যিখিনি আমার কর্ম, এই কর্ম বা কর্মশালাখিনি আমি আগবঢ়াই লৈ গৈ আছোঁ। এবার বিটিসি গঠন কৰিব এইটো তো আমাৰ যি MP ইলেকশ্যনটো হৈ গ'ল, যোৱা ইলেকশ্যনতে তো আপোনালোকে গম পাইছে। ইয়াতে আমি বিপিএফ দল অকলে খেলিলোঁ, আমাৰ বিৰুদ্ধে কংগ্রেস খেলিলে, UPPL আৰু BJP এলায়েন্স হৈ খেলিলে। আমি হাৰিছোঁ, এইটো সঁচা, কিন্তু চাওক না এওঁলোকৰ মাৰ্জিনটো কিমান। UPPL আৰু BJP দলে এলায়েন্স কৰি কেনে বিটিসি তথা দিছপুৰ চলাই আছে। দুয়োখনতে তেওঁলোকৰ চৰকাৰ আছে। তেওঁলোকৰ চৰকাৰ থকাৰ ফলতো কিনো পাইছে, কিনো ভোট দিছে, আৰু ৰাইজক আমি কি দিব পাৰিছোঁ। আপোনালোকে গাঁৱে ভূঞে গৈছে, গোটেইখিনি খবৰ পায়, আৰু এনেকুৱাও খবৰ পাইছে আপোনালোকে যে যোৱা ইলেকশ্যনৰ 2-3 দিন আগৰ পৰা আমাৰ যিখিনি বিপিএফৰ দায়িত্বত থকা মূল দায়িত্বত থকা আমাৰ লিডাৰবিলাক আছে, প্ৰশাসনৰ জৰিয়তে প্ৰশাসন লগাই দি আমাৰ এই লিডাৰবিলাককো খেদিছিলে, ঘৰত থাকিব দিয়া নাই। এনেকুৱা অত্যাচাৰ কৰাৰ ফলতো আমি ফকৰাগ্ৰাম বিটিসি সমষ্টি হিচাপত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। এইটো কি বুজাইছে? এইটো ৰাইজৰ আশীৰ্বাদ, বিপিএফ দলৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকৰ এইটো পৰিশ্ৰম, তেওঁলোকৰ এইটো এটা কৰ্মৰ ফল আমি পাইছোঁ। আৰু নিশ্চয় আমি এইটো আশাৰে আমি আগবাঢ়ি গৈ আছোঁ। ইয়াত ডেফিনেটলি আমি জিকি যাম। আমাক কোনে হেৰুৱাব? ৰাইজে আমাৰ লগত আছে, ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। আমাক ৰাইজৰ আশীৰ্বাদ থাকিলে বেলেগে আমাক ভয় দেখুৱাই লাভ নাই ভাই। ৰাইজ আমাৰ লগত আছে, আমাৰ কৰ্মৰ ফল ৰাইজে পাইছে। সেইকাৰণে ৰাইজে এতিয়াও আমাৰ দিনত আছে। ৰুলিং দলত থকা মানুহ লিডাৰবিলাকো ৰুলিং দল এৰি কিনে আমাৰ দলত আহি আছে। এইটো সময়ত আপোনালোকে বিগত কেইমাহ ধৰি আমাৰ বিপিএফ প্ৰধান মাননীয় শ্ৰীযুত হাগ্ৰামা মৈলী ছাৰৰ বাইটবিলাক শুনিলে আপোনালোকে পাব, প্ৰিভিয়াছ ৰেকৰ্ডবিলাক চাব। তেওঁৰ এটা কথা একলাই নীতিত চলিছে যে আমি বিপিএফ অকলে চলিম। তাৰ মানে এইটো কি? ডেট মিনছ ক্লিয়াৰ, আমি 40টাতে প্ৰতিদ্বন্দ্বিতা কৰিম। ইয়াত আৰু ক'ব লগা কি আছে?